আপুনি বাৰু অকলশৰীয়া নেকি? কোনো মানুহে জীৱনত অকলশৰে থাকি ভাল নাপায় বা থাকিব নিবিচাৰে। জীৱনৰ পাক চক্ৰৰ বলি হৈহে মানুহে অকলশৰে জীৱন কটাবলৈ বাধ্য হয়। যদি আমি জীৱনত অকলশৰীয়া হৈ পৰোঁ, অকলেই জীৱনত আগবঢ়াৰ মানসিকতা গঢ়ি তোলাৰ লগতে নিজৰ চিন্তা নিজে কৰি চিন্তা শক্তিৰ পৰিসৰ বঢ়াই আত্মনিৰ্ভৰশীল হ'বলৈ যত্নপৰ হ'ব লাগিব। নিজৰ শাৰীৰিক আৰু মানসিক উভয় দিশতে সুস্থ থাকিবৰ বাবে যত্নপৰ হ'ব পাৰি। যিকোনো কাম নিজৰ ইচ্ছামতে নিজৰ ক্ষমতাৰ ভিতৰত থাকি কাৰো বাধা বিঘিনি নোহোৱাকৈ কৰিব পৰা যায়। বিষয়বস্তুৰ ওপৰত সম্পূৰ্ণ মনোযোগ দি আত্মশক্তি জাগ্ৰত কৰি এক স্বাধীন তথা বুদ্ধিদীপ্ত সিদ্ধান্ত ল'ব পৰা যায়। অকলশৰীয়াকৈ থকা লোকসকলে যিহেতু সকলো সময়তে নিজে নিজক সংগ দিবলগীয়া হয়, সেয়ে তেওঁলোক অত্যন্ত সাহসী আৰু অভিজ্ঞ হৈ উঠে। নিজৰ জীৱনৰ কঠিন পথছোৱাও তেওঁলোকে অকলেই অতিক্ৰম কৰাৰ ফলত তেওঁলোক বেছি শক্তিশালী হৈ উঠে। অকলশৰীয়া লোকসকলৰ অনুৰাগী বহুত বেছি, কাৰণ তেওঁলোক সকলোৰে বাবে অনুসন্ধিৎসুৰ এক উৎস হৈ পৰে। অকলশৰীয়া লোকসকলে প্ৰায়ে সৃষ্টিশীল কামত ব্যস্ত থাকি মানসিক শান্তি পায়। বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেওঁলোক জড়িত হৈ থাকি আত্মতৃপ্তি লাভ কৰাৰ লগতে জীৱনৰ নানান চিন্তাৰ পৰা তেওঁলোক মুক্ত হৈ থাকিব পাৰে। সকলো মানুহৰ ভিতৰতে বিভিন্ন প্ৰতিভা সুপ্ত হৈ থাকে। নিজৰ ৰুচি অনুযায়ী প্ৰতিভাসমূহ প্ৰকাশ কৰাৰ লগতে বিভিন্ন মানসিক চাপৰ পৰা মুক্ত থকাৰ লগতে নিসংগতাও দূৰ হয়। এই ব্যস্ততাই দৈনন্দিন জীৱনৰ কামৰ প্ৰতিও উৎসাহিত কৰে। জীৱনৰ নিৰৱধি গতিত দুঃসময় ধুমুহাত বিধ্বস্ত হৈ নপৰি সাহসেৰে আগবাঢ়িব পৰাটোৱেই সাৰ্থক জীৱন। আপুনিও যদি আত্মনিৰ্ভৰশীল, আত্মবিশ্বাসী, সাহসী, অভিজ্ঞ আৰু শক্তিশালী হ'ব বিচাৰে, তেন্তে অকলশৰে থাকি নিজৰ লগত কথা পাতক, নিজক ভাল পাবলৈ শিকক। ধন্যবাদ।